নমস্কাৰ সকলোকে মই নিবিৰ নন আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ' লৈ। ইতিমধ্যে বহুতে জানে যে আমি লোকেল কুকুৰা ফাৰ্ম এখন কৰি আছো আৰু ইয়াৰ আগতে এটা ভিডিঅ' দিছিলো আমি কুকুৰাবোৰ কেনেকৈ ৰাখিছো সেই বিষয়ে জনাইছিলো। আজি আমি জনাব বিচাৰিছো আসলতে আমি কি মেডিচিন ইউজ কৰি আছো আৰু কিমানখিনি গ্ৰোথ হ'ল কুকুৰাখিনি হেয়াও আমি দেখুৱাম। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিল খুব ধুনীয়াকৈ গ্ৰোথ হৈ আছিল আৰু বহুত দিন যেহেতু ভিডিঅ' বনোৱা নাই তো এতিয়া দেখুৱাম কিমানখিনি ডাঙৰ হৈছে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ, প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে ধুনীয়াকৈ পানী খাই আছে, আহাৰ পানী খাই আছে, সময়মতে দি আছোঁ। আৰু আমাৰ প্ৰথমতে কুকুৰা পোৱালি 4টা মৃত্যু হৈছিল, এইটো আমি জনোৱা নাছিলোঁ আগৰ ভিডিঅ'টোতো। এইটো ভিডিঅ'ত আমি জনালোঁ আমাৰ বিভিন্ন কাৰণত আমাৰ 4টা কুকুৰা মৃত্যু হৈছিল আৰু এতিয়া বৰ্তমান ঠিকেই আছে, সকলোখিনি খোৱা লোৱা কৰি আছে ধুনীয়াকৈ। আমি বেলেগ কিবা কিবি মেডিচিন ব্যৱহাৰ কৰি আছোঁ যদিও আমি আজিৰ ভিডিঅ'টোত সকলোখিনি মেডিচিনৰ বিষয়ে কথা নাপাতোঁ আৰু আজি এটা মেডিচিনৰ বিষয়ে কথা পাতিম যিটো আমি এণ্টিবায়'টিক খুৱাই আছোঁ আৰু সেইটোৱে হ'ল এইটোত টেট্ৰাচাইক্লিন। আৰু এইটো আচলতে গৰু বা মহ এনেকুৱা জন্তুবোৰকো খোৱা হয় আৰু আমি এইটো পল্ট্ৰিৰ বাবে ইউজ কৰিছোঁ। ইয়াতে লিখা আছে ধুনীয়াকৈ কিমান পৰিমাণত আপোনালোকে খুৱাব, এইটো খুব ধুনীয়াকৈ দিয়া আছে আৰু কি বেমাৰৰ কাম কৰে সেইটো ইয়াতে লিখা আছে ধুনীয়াকৈ। আচলতে এইটো আপোনাৰ এণ্টিবায়'টিক, বহুতকেইটা বেমাৰৰ কাৰণে কাম কৰে, CRDৰ পৰা আৰম্ভ কৰি ভালেখিনি বেমাৰৰ কাৰণে এইটো মেডিচিন ইউজ কৰা হয়। পানীটো আপোনালোকে এনেকুৱা বটলেৰে জুখি ল'ব পাৰে। মই এনেকৈ পানীটো বটলেৰে জুখি লৈছোঁ প্ৰথমে আৰু সঠিক অনুপাতত দিলে ভাল বস্তুটো, যিহেতু এইটো এটা এণ্টিবায়'টিক হয়, কিবা কাৰণত ছাইড এফেক্টো হ'ব পাৰে যদি বেছি পৰিমাণে দিয়া যায়। তো এইটো আপোনালোকে চাই ল'ব, পেকেটটোত লিখা থাকে আৰু সেইমতে আপোনালোকে দিলে এইটো বেছি কামত আহিব। মেডিচিনটো দিয়াৰ পিছত ধুনীয়াকৈ লৰাই পানীখিনিৰ লগত মিক্স কৰি ল'ব। আপোনালোকে এদিন এৰি এদিন এইটো মেডিচিন ইউজ কৰিব পাৰে আৰু মাজত আপোনালোকে বেলেগ মেডিচিনো দিব পাৰে। এইটো যেতিয়া আপোনালোকে কৰিব ডক্তৰক দেখুৱাই ডক্তৰৰ পৰামৰ্শ মতে কৰিলে বেছি ভাল আৰু মই ডক্তৰৰ পৰামৰ্শ মতেই গোটেইখিনি কৰি আছোঁ। মেডিচিনটো দিয়াৰ আগত আপোনালোকে 2 ঘণ্টামান সময় ইহঁতক পানী খাবলৈ নিদিব, পানীৰ বাচনটো আঁতৰাই ৰাখিব। যেতিয়া আপোনালোকে মেডিচিনটো দিব খুব ধুনীয়াকৈ পানীখিনি ইহঁতে খাই দিব। আৰু মোৰ যিহেতু আগৰ পৰা পানী আছিলে গতিকে ইমান ভালদৰে খোৱা নাই, আপোনালোকে দেখিছে। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিবা লাভ হোৱা বুলি ভাবিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ মাজেৰে, তেতিয়ালৈকে বাই বাই, ধন্যবাদ।